নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? তো আপোনাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আজি হৈছে বিশ্বকৰ্মা। তো আজিতো একদম মানে গাড়ী চাড়ী ধুই পূৰা একদম পূজা চূজা কৰি মানে ঘূৰা দিন আৰু। তো আমাৰতো গাড়ী নাই, তো বলক আমাৰ ব্লাষ্টিঙৰ মেচিনটোকে ধুই চাফা কৰি আৰু পূজা কৰি আহোঁগৈ। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো বন্ধুসকল, ইয়াতো কেইটামান মেচিন আছিলে, তো এই মেচিন কেইটাত পূজা হৈ গ'ল এতিয়া। তো এতিয়া বলক আমাৰ মেচিন কেইটা আৰু অলপ আগত আছে, মানে কেইটা যাব লাগিব। তো বলক এতিয়া তো বন্ধুসকল, এতিয়া আমি আহি পাই গ'লোহি আমাৰ মেচিনৰ ওচৰত। তো ইয়াতে আছে আমাৰ মেচিনটো। তো বলক প্ৰথমে গাড়ীৰ পৰা নামি লওঁ। কিচাৰকে পাছ তো বন্ধুসকল, এইটো হৈছে আমাৰ মেচিনটো। তো এতিয়া আমি লাহে লাহে চাফ চাফাই কাম আৰম্ভ কৰি দিওঁ, কাৰণ সোনকালে পূজাও কৰিব লাগিব। তো বলক মোৰ মোবাইলটো এতিয়া এক জেগাত থৈ দিওঁ আৰু আপোনালোকে চাই থাকক। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। তো বন্ধুসকল, এতিয়া আমাৰ মেচিনটো সম্পূৰ্ণৰূপে চাফ চাফা হৈ গ'ল। তো লগৰকেইটা আহি আছে পূজাৰ বস্তু লৈ। তো পূজাৰ অকণমান দেৰি হ'ব পূজা কৰা। তো মই মানে ৰুমত গৈ গা পা ধুই লওঁ, অকণমান গাঁৱৰ ফালে ফুৰিব যাব লাগিব। তো বলক ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, এতিয়া গা পা ধুই হৈ গ'লো ৰেডি। তো ভাবিছোঁ টাউনলৈ অকণমান ফুৰিব যাম বুলি, কাপোৰ কানি কিবা কিবি মানে অলপ ব্যৱস্থা কৰিম বুলি আৰু। তো আজি সময় পাওঁতে তো যাব পাৰোঁ নাপাওঁ ঠিক নাই। তো প্ৰথমে মই থকা গাঁওখনৰ দৃশ্যটোৱে অকণমান দেখাই দিওঁ। তো বলক ভিডিঅ'টো চাই থাকক। এতিয়া আমি গাঁৱৰ ভিতৰলৈ সোমাই গৈ আছোঁ। তো এতিয়া এনেকৈ গাঁৱৰ ভিতৰলৈ সোমাই যাওঁ। ৱেলকাম টু ফালপাৰ ছেকশ্যন। তো ইয়াৰ ঘৰবোৰ একচুৱেলি চাই বহুত বেছি ভাল লাগে। তো তলত এটা ৰাস্তা আছে আৰু ওপৰত এটা আছে, চাব পাৰে। তো মানে চাই কিবা এটা ভাল লাগে পুৰা, মানে পাহাৰ জেগা না। তো ঘৰবিলাক ওপৰতো আছে তলতো আছে, চাই বহুত বেছি এটা ভাল লাগে।
তো বন্ধুসকল প্ৰথমতে আপোনালোকক মই আজি দেখাম ইয়াৰ দোকানৰ দৃশ্য মানে ইয়াৰ দোকান মানে বুলি ক'বলৈ দোকানটো একেই হয় কিন্তু হ'লেও ইয়াৰ মানে যিটো দোকান তাৰ অকণমান হেৰিটো বেলেগ হয় তো ইয়াত কি হয় মানে আমাৰ তাত যেনেকৈ থাকে বা দোকানটো বিশেষকৈ দোকান বুলি ক'লে দোকানৰ কাৰণে এক্সট্ৰা এটা ঘুমটি বনোৱা বা এক্সট্ৰা এটা ৰুম বনোৱা হয় তো ইয়াত সেনেকুৱা নহয় ইয়াত ঘৰৰ ভিতৰতে থাকে দোকান তো যেনেকৈ ধৰি লওক পাকঘৰৰ লগত থাকিব পাৰে মানে ঘৰৰ ভিতৰতে থাকে আৰু মানে আপোনালোকে ডাইৰেক্ট গৈ সোমাব পাৰে যিকোনো ল'ব পাৰে তো মানে ইয়াৰ দোকানৰ বহুত বেছি বেলেগ মানে ইয়াৰ চিষ্টেমটো তো ভাবিছোঁ প্ৰথম আপোনালোকৰ দোকান এখনৰ দৃশ্য দেখাম বুলি তো বলক এতিয়া মই গৈ আছোঁ দোকানখনলৈকে তো প্ৰথম দোকানখনৰ দৃশ্য দেখাওঁ তাৰপিছত আৰু বাকী কি আছে নাই তো এনেকৈ ঘূৰি দেখাই গৈ থাকিম আৰু তো বন্ধুসকল আমি দোকানখন আহি পাই গ'লোহি চাব আপোনালোকে বহুত বেলেগ এটা মানে সুন্দৰ দৃশ্য দোকানখন চাব कपी ले लो 10 रुपये 10 पे ले लो कुछ खाने के लिए তো বন্ধুসকল চাব পাৰে আপোনালোকে দোকানখনৰ লগতে পাকঘৰো আছে ইফালে তো এনেকুৱা আৰু ইয়াৰ দোকানবোৰ মানে বহুত বেছি ভাল লগা আৰু ইফালে ঘৰৰ মানে ইফালে ঘৰৰ ৰুম আছে ইফালে আৰু ইফালে পাকঘৰ আছে লগত তো বহুত মানে আনকমন এটা বুলি ক'ব পাৰি আৰু বিস্কিট লৈ ল'ম মেলি তো চাব পাৰে আপোনালোকে আইতাকেইজনী কিবা কৰি আছে পাকঘৰৰ লগতে দোকানো আছে টেনশ্যন নাই ডাইৰেক্ট সোমাই আহা আৰু যি ল'ব আছে ল হা ले लो ना मेरे लिए भी ले लो ऐसा कुछ ले लीजिए 30 रुपीज़ हाँ 3 आदमी 10 बिस्किट 30 তো বন্ধুসকল এতিয়া আপোনালোকে চাব পাৰে আমি যিখন দোকানত সোমাইছিলোঁ দোকানখনৰ দৃশ্য কেনেকুৱা তো দোকানখন চাব পাৰে পাকঘৰ লগতে আছে তো কেনেকুৱা বেলেগ এটা দৃশ্য মানে ঘৰৰ ভিতৰতে আছে পাকঘৰো আছে লগতে আৰু দোকানো হৈ গ'ল তো আমাৰ তাত হ'লে মানে এক্সট্ৰা দোকানৰ কাৰণে এক্সট্ৰা ঘুমটি বনাবলগীয়া হয় বা এক্সট্ৰা ৰুম বনাবলগীয়া হয় তো ইয়াত সেইটো নহয় তো ইয়াত একেলগে হৈ যায় চব আৰু এটা কথা ইয়াত কাপোৰৰ ক্ষেত্ৰত ক'ব লাগে মানে কাপোৰ মানে বোৱাৰী হওক বা কাপোৰ হওক বুঢ়ী হওক মানে যিয়ে হওক চবেই মানে হাফ পেণ্ট বা প্লাজো পেণ্ট বা স্পৰ্টিং যিকোনো পিন্ধিব পাৰে তো ইয়াত মানে একেবাৰে বেলেগ মানে কাপোৰৰ ক্ষেত্ৰত মানে তো মানে যোনে যি পাৰে তাকে পিন্ধিব পাৰে টেনশ্যন নাই আমাৰ তাৰমানে চাদৰ মেখেলা পিন্ধি ঘূৰিব নালাগে আৰু দোকান থকা আইতাজনী চাব পাৰে সি কোনো ব্লাউজ পিন্ধা নাই এটা স্পৰ্টিং পিন্ধি আছে তো আৰু এতিয়া ওপৰত এখন ফিল্ড আছে তো আমি ফিল্ডখনলৈ গৈ আছোঁ তো ফিল্ডখনৰ ওপৰৰ পৰা দৃশ্য দেখাম বাৰু তো আগত আৰু কি পাওঁ নাপাওঁ তো গৈ আছোঁ এতিয়া তো বলক ভিডিঅ'টো চাই থাকক তো বন্ধুসকল এতিয়া আমি আহি পাই গ'লোহি ফিল্ডখন তো চাব পাৰে ফিল্ডখন মানে একেবাৰে গাঁৱৰ মানে মাজত আছে তো এইখন ইমান ডাঙৰ নহয় সৰু হয় কাৰণ একচুৱেলি পাহাৰ হয় না তো ইমান ডাঙৰ মানে জেগা নাই এনেকুৱা ফিল্ড বনাব তো সৰু সুৰা এখন ফিল্ড বনাইছে তো ওপৰৰ পৰা চাই বহুত ভাল লাগে একচুৱেলি ওপৰত যদি যাব পাৰোঁ বাৰু দেখাম আপোনালোক ওপৰৰ পৰা দৃশ্য কেনেকুৱা লাগে তো মই এতিয়া আহি পাই গ'লোঁ ফিল্ডখনত আৰু বন্ধুসকল সেইটো চাব পাৰে এইটো গীৰ্জা হয় তো এইখিনিতে গীৰ্জা ইয়াত 2-3টামান আছে বাৰু তো এইটো এটা হয় এইটো বহুত মানে ভাল লাগে এইটো গীৰ্জাবিলাক মানে বহুত ষ্টেণ্ডাৰ্ডকৈ বনায় তো ভিতৰত গৈ চাব পাৰিলোঁ হয় কিন্তু আজি গীৰ্জাৰ কাম চলি আছে তো আজি যাব নোৱাৰিম তো বেলেগ এদিন আপোনালোক ভিতৰত গৈ দেখাম বাৰু তো এইটো এনেকুৱা গীৰ্জাৰ এতিয়া কাম চলি আছে ইফালে মানে কিবা বনাব চাগে তো সেইকাৰণে আজি
ইফালে মানে ৰিফাৰিঙৰ কাম কৰি আছে তো বেলেগ এদিন সময় পালে আপোনালোক গীৰ্জাৰ ভিতৰত সোমাই দেখাম বাৰু কেনেকুৱা আৰু বন্ধুসকল সেইখন চাব পাৰে অকণমান দূৰত দেখিছে একে ডাউনত আছে এখন অংগনবাদী স্কুল হ'ব চাগে অংগনবাদী স্কুলে চাব পাৰে আপোনালোকে বহুত দূৰত আছে একচুৱেলি ইয়াত মানে যাওঁতে বহুত সময় লাগিব তো সেইকাৰণে ভাবিছিলোঁ যাম বুলি কিন্তু এতিয়া যাব সময় নহ'বগৈ তো এখন চাব পাৰে বহুত ডাউনত আছে মানে বহুত ইফালে ঘূৰি ঘূৰি আহিব লাগিব সেইফালৰ পৰা সোমাই এনেকৈ গৈ একেবাৰে তলত আছে মানে আৰু ইয়াত এটা মানে বেছি অসুবিধা কি মানে কি কাৰণে ইয়াত বহুত ওখ ঠাই না তো ওখ এবাৰ মানে ওপৰত উঠিবলৈ এবাৰ তলত নামিবলৈ এবাৰ ওপৰত উঠিবলৈতো এলাহ লাগি যায় বহুত সেইকাৰণে মানে গোটেইখিনি বস্তু দেখাব নোৱাৰিম আৰু তো তথাপিও মানে যিখিনি দেখাব পাৰোঁ আপোনালোকক দেখাই গৈ আছোঁ বাৰু তো চাই থাকক ভিডিঅ'টো আৰু বন্ধুসকল চাব পাৰে আপোনালোকে ওপৰটো ইফালে এটা গীৰ্জা আছে ইফালে এটা আছে গীৰ্জা সেইটো এটা আৰু ইফালে এটা দেখাইছিলোঁ মই তো গীৰ্জা 4-5টামান আছে ইয়াত মানে গাঁওখন বহুত বেছি ডাঙৰ হয় তো গোটেই গাঁওখন ঘূৰোঁ বুলি ক'লে মানে গোটেই দিনটো ঘূৰিলে শেষ কৰিব নোৱাৰিম তো ইফালে এইটো এটা গীৰ্জা হয় এইখিনিতে আছে আৰু বন্ধুসকল ইয়াত আৰু এটা দৃশ্য বহুত ভাল লগা দৃশ্য তো সেইটো হৈছে এইটো তো এইটো চাব পাৰে পানী টেংকি ইফালে পানী পৰি আছে তো ইয়াত কি হয় যেতিয়া মানে ঠাণ্ডা দিনৰ সময় হয় তেতিয়া মানে পানীটো বৰষুণ নহয় তেতিয়া পানী বহুত প্ৰয়োজন হয় তো ইয়াত পাহাৰত পানীৰ কাৰণে অসুবিধা হয় তো কি হয় ইয়াত প্ৰতিখন গাঁৱত এনেকুৱা এটা টেংকি আছে সকলো মানে অঞ্চলতে এটা টেংকি আছে তো এই টেংকিৰ পৰা মানে গোটেই সৰুৰ পৰা ডাঙৰলৈ সকলোৱে পানী নিব আহে ইয়াতে তো আপোনালোকে মানে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ দেখি থাকিব আৰু পানী নিব আহি থাকিব পানী নিব মানে চবে তো এইটো দৃশ্য চাই বহুত ভাল লাগে সকলো গাঁৱতে পাব আপোনালোকে এনেকুৱা টেংকি কাৰণ পানীৰ কাৰণে বহুত বেছি অসুবিধা হয় তো বহুত বেছি ভাল লগা দৃশ্য এইটো তো বন্ধুসকল এতিয়া আমি গাঁওখন আধা আধি ঘূৰিলোঁ তো যিখিনি পাওঁ মানে যিখিনি দেখা পালোঁ সেইখিনি আপোনালোকক দেখালোঁ তো গোটেই গাঁওখন ঘূৰিব নোৱাৰিলোঁ আৰু বহুত কিবা কিবি আছে ইয়াত তো নেক্সট টাইম যদি পাৰোঁ সময় বা নিশ্চয় দেখাম তো আজি ভিডিঅ'টো ইমানে আছিল তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তো আজিলৈ বাই বাই লগ পাম নেক্সট ভিডিঅ'ত